Sri Urkhaugara Brahmo to pay the floral tribute on the statue of Mahatma Gandhi. May I request all the EMs, MCLAs, Vice Chancellor, Professor B.L. Ahujaji, and all the other dignitaries, esteemed dignitaries present among us, may I request all of you to please step forward and pay the floral tribute in front of the statue of Mahatma Gandhi. Thank you. On this day, the entire country pays tribute to Mahatma Gandhi, and it is recognized as a national holiday. Gandhi Jayanti is celebrated today on the 2nd of আজি সমগ্র বিশ্বই আমার জাতির পিতা মহাত্মা গান্ধীর জন্মদিনটো বিশ্বৰ অহিংসা দিৱস হিচাপে পালন কৰে। ইয়াৰ মূল কাৰণটো হৈছে বিশ্ববাসীয়ে সদায় শান্তি বিচাৰে, কোনো হিংসা নিবিচাৰে। মানৱ জাতিটো কেতিয়াও হিংসা হ'ব নোৱাৰে। কিছুমান পৰিৱেশত আমি কেতিয়াবা হিংসাৰ আশ্ৰয় লয়, জানিতে অজানিতে। কিন্তু মানৱ জাতিৰ যিটো ভ্যালু আছে, যিটো মূল মানুহৰ যিটো মূল্যবোধ আছে, সেইটো কেতিয়াও হিংসক মানে নহয়। আমি হিংসা চিন্তা নকৰোঁ। আমাৰ চিন্তাধাৰা, আমাৰ যিটো মানুহৰ যি আমাৰ সকলো সময়ত আমি যি ধৰণৰ আমাৰ নিজৰ শিক্ষা কৰা, এজনে আনজনক ভাবুকি দিয়া, এজনে আনজনৰ জীৱনৰ প্ৰতি এটা ভাবুকি সৃষ্টি কৰা, এই কথাবিলাক আমি বৰ্জন কৰিব লাগিব। পৃথিৱীত কোনো কাৰো জীৱন লোৱাৰ কাৰণে অধিকাৰ নাই, এইটো মানুহেই হওক বা জীৱ জন্তুৱেই হওক। এই কথাটোকে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী বিশ্বৰ অহিংসাৰ গুৰুৱে আমাক কৈ গৈছে। আৰু আজিৰ সময়ত যদি আমি কোনো হিংসা নকৰোঁ, আমি দেখিবলৈ পাম যে বিশ্বখন আমাৰ স্বৰ্গৰ নিচিনা হৈ গ'ল। কিন্তু আমি যেতিয়া এজনে আনজনক হিংসা কৰোঁ, হিংসাৰ কাৰ্যকলাপত লিপ্ত হওঁ, তেতিয়া দেখিবলৈ পাওঁ যে আমাৰ যি সুন্দৰ এখন ঘৰ, সুন্দৰ এখন গাঁও, সুন্দৰ এটা অঞ্চল, সুন্দৰ এটা দেশ, সেইটোৱে আমাৰ কাৰণে কিবা এটা ভাল নলগা জেগাৰ নিচিনা, এটা থ্ৰেট নিচিনা, এটা মানে ভয় লগা এটা জেগাৰ নিচিনা এনেকা পৰিৱৰ্তন হয়। সকলোকে মৰম কৰিব লাগে, সেইটো হ'ল মানৱ ধৰ্ম। জাতিৰ পিতাই এবাৰ কোটেশন এটা কৈছিলে যে মোক বয়সস্থ মানুহ বুলি মোৰ মূৰত ধৰি তুমি তোমাৰ ভৰিত মোৰ মূৰটো লুগাই দিব পাৰা, কিন্তু মই তোমাৰ ওচৰত ক্ষীণত হোৱা নাই, মোৰ মনটো কেতিয়াও তোমাৰ ওচৰত ক্ষীণত হোৱা নাই। মানে দুৰ্বল মানুহবিলাকক সবল মানুহবিলাকে কেতিয়াবা দমন কৰি ৰাখিব বিচাৰে। আমি অফিচ আদালততে হওক, কোৰ্ট কাছাৰীতে হওক, দৈনন্দিন সমাজ জীৱনতে হওক, যেতিয়া আমি দেখিবলৈ পাওঁ যে মানুহজন ভালকে শিক্ষা দীক্ষা লোৱা নহয়, ভাল ড্ৰেছ পিন্ধি অহা নাই, ভালকে কথা ক'বলৈ নাজানে, তেতিয়া সেই মানুহৰ ওপৰত আমি কি কৰোঁ? আমি প্ৰেছাৰ দিওঁ। তেখেতকে আমি আৰু অলপ মানসিক কষ্ট দিওঁ যে বেছিকে তেখেতে গম পালে যে তেখেতে কথাটো বুজি পোৱা নাই, কিবা কাৰণত শিক্ষা ল'ব পৰা নাই, কিবা কাৰণত তেখেতে ধনী হ'ব পৰা নাই, কিন্তু তেখেতেও এজন মানৱ হয়। এইকাৰণে মানৱ জাতিটোক সন্মান কৰা আমাৰ সকলো মনত থাকিব লাগিব। তেতিয়া আমি দেখিবলৈ পাম গোটেই বিশ্বখনে স্বৰ্গৰ নিচিনা হৈ গ'ল, বহুত সুন্দৰ হৈ গ'ল।